হয় আমি মানাস মাউজি গেন্দ্ৰী ইকো টুৰিজম ছ'চাইটি যোৱা 2003 চনৰ পৰাই মানাসৰ সংৰক্ষণৰ কামটো আমি কৰি আহি আছোঁ আৰু সেই সংৰক্ষণৰ যিটো কাম এক্টিভিটিছ সেইটো সাকসেসফুল কৰাৰ কাৰণে আমি 2005 পৰা ইকো টুৰিজম এক্টিভিটিছটো কৰিব লগা হৈছে বাহিৰৰ পৰা যথেষ্ট টুৰিষ্টবিলাক আহি আছে আগৰ হেৰিত মানে যোৱা বছৰবিলাকত কিন্তু এই যেটো ৰিসেন্ট হেৰি কোভিড সিচুৱেশন হেতৰ কাৰণে গেষ্ট আহিব পৰা নাছিলে কিন্তু এবাৰ আমি জানিব পাৰিছো গম পাইছো আৰু বহুতে আমাৰ অলৰেডি আমাৰ ট্ৰেভেল এজেন্ট বিলাক আমাক জনাইছে যে হেতু সিজনত আলহী আহি আছে গটিকে আমি 2021 অৰ যেটো অক্টোবৰ মাহৰ পৰা আমি টুৰিজমটো ইয়াত আৰম্ভ কৰিম আৰু ফৰেষ্ট ডিপাৰ্টমেন্টও মানাস নেশনেল পাৰ্কৰ 2000 যেটো হেতু সিজনৰ 2021 অৰ যেটো সিজন হেতু অক্টোবৰ মাহৰ পৰা ওপেন কৰিব হেতু সময়তে আমি আমাৰ যেটো ৰিসৰ্ট হেতু আমি খোলা দিম আমাৰ অলৰেডি 20টা ৰুম হেতু হেৰি প্ৰায় ৰেডি হৈছে হেতু লগ হাট মানে অলপমান এক্সট্ৰা অৰ্ডিনাৰি বনাইছে কাঠৰ ঘৰ হেতু থাকি পেলাই আমাৰ আলহী বিলাক ভাল পাব বুলি আমি আশা কৰিছো আৰু আমি বহুত এক্টিভিটিজ কৰিবলৈ প্ল্যানিং কৰিছো অলৰেডি আমি ওপেন জীৱত নি পেলাই জংগলত জীৱ-জন্তু বিলাকৰ দেখাও আৰু যেটো বাৰ্ডাৰ্স যোনবিলাক আলহী বিলাক চৰাই চাই ভাল পায় হিহঁতক আমি এক্সপাৰ্ট গাইড লগত পঠাই পেলাই মানে চৰাই সিকিউৰিটি চোৱাৰ ব্যৱস্থাটো আমি কৰি দিও আৰু বাহিৰত গাঁৱত আনি পেলাই আমাৰ বড়ো জাতিৰ যিখিনি কালচাৰ আছে ট্ৰেডিশনস কাপোৰ বোৱা আৰু আমাৰ ৰাইস বিয়াৰ প্ৰিপাৰেচন কৰা এবিলাক আমি ডেমনস্ট্ৰেচন কৰো টুৰিজমক কি ক'ব হেতু যিখিনি ক্লায়েন্টস আমাৰ টুৰিষ্ট আমাৰ তাত পঠাই টুৰ অপাৰেটৰ বিলাক হিহঁতে আগন্তুক বছৰবোৰত আমাৰ ইয়াতে টুৰিষ্টবোৰ পঠাব পাৰিব কাৰণ আমাৰ আগতে একমোডেশনৰ প্ৰবলেম আছিল কিন্তু এবাৰ একমোডেশন প্ৰবলেম আমাৰ হেক হল আমাৰ ইতিমধ্যে 20টা ৰুম अवेलेबल হৈছে এই কাৰণে আপোনালোকে আমাৰ ইয়াতে টুৰিষ্ট পঠাব পাৰিব আৰু আমাৰ ইয়াত যদি টুৰিষ্ট বিলাক আহে তেতিয়া এন্টায়াৰ মানাসটো আমি দেখাবলৈ পাৰো আৰু যিখিনি টুৰিষ্ট বিলাকে ডিমান্ড কৰে সেইখিনি আমি ফুলফিল কৰিব পাৰো